भारत भूटान सीमानि दादगिरि हाथिसाराव काजलगाव एसडि क्लिनिकनि बेसेन नाङालासे देहा नायबिजिरनाय आरो देहा फाहामथाय मावबादा खुङो। दिनै भारत भूटान सीमानि ओनसोलाव थानाय दादगिरि हाथिसाराव चिरां जिल्लानि सिङाव थानाय काजलगाव एसडि क्लिनिकनि बिगोमा डक्टर सामिक देबनि मेडिकेल हानजाया मोनसे बेसेन नाङाजासे देहा नायबिजिरनाय आरो मेडिकेल मावबादा खुंदों। बे मावबादायाव एसडि क्लिनिकनि बिगोमा डक्टर सामिक देबजों लोगोसे बिथांनि मेडिकेल हानजाया बाहागो लायो। मख'नो गोनांदि दिनैनि बे मेडिकेल मावबादायाव बाहागो लाफैनानै आरो देहा नायजाफैनानै दादगिरि ओनसोलनि रायजो राजाफोरा गोजोननाय फोरमायो। হয়, মই ডক্টৰ শ্ৰমিক দেৱ। মই ইয়াতে কাজলগাঁৱত মোৰ এটা ক্লিনিক আছে, এছডি ক্লিনিক। আমি আজি ইয়াতে এই ভিতৰীয়া অঞ্চলত দাঁতগিৰিত এইকাৰণে আহিছোঁ কাৰণ ইয়াৰ মানুহবিলাকে বঙাইগাঁও যায় বা বহুত বাহিৰত যায়, বহুত কষ্ট কৰি যায়। আমি নিজে দেখিছোঁ ৰাস্তাৰ কি কণ্ডিশ্যন। তো তেখেতসকলে প্ৰপাৰ গাইডেন্স তাতে গৈ নাপায় আৰু বহুত আজি আমি এৰাউণ্ড 50 পেচেণ্ট চাইছোঁ ইয়াতে। বহুত ডিফাৰেণ্ট টাইপছৰ বেমাৰী পেচেণ্ট আছে ইয়াতে। আমি চাব আহিছিলোঁ কাৰ্ডিয়াক আৰু ডায়েবেটিক পেচেণ্ট, প্ৰেছাৰ, চুগাৰ এইবিলাক পেচেণ্টে চাব আহিছিলোঁ। কিন্তু আহি চালোঁ যে ইয়াতে বহুত বেলেগ টাইপৰো পেচেণ্ট আছে যিসকলে এতিয়ালৈকে ভালকৈ চিকিৎসাৰ সুবিধা পোৱা নাই আৰু স্পেচিয়েলি ইয়াতে মেইনলি ফাৰ্মেচী চিকিৎসাই হৈ থাকে। ইয়াতে প্ৰপাৰ ডক্টৰৰ কোনো তেনেকুৱা চিকিৎসাৰ এভেইলেবল নাই। তো আমি এইটো বিচাৰোঁ যে আমাৰ থ্ৰুত যদি অলপ মানুহৰ বেনিফিট হয়, আমি আজি নহয়, আমি আৰু আকৌ আহিম। আমি পাৰিলে প্ৰত্যেক মাহত একবাৰকৈ আহিম। খালি এই ৰাস্তাটোৰ কাৰণে অলপ অসুবিধা, বাকীটো আমাৰ আহিবলৈ কোনো অসুবিধা নাই। আমাৰ ইয়াতে মোৰ লগত আজি মোৰ মেডিকেল কলিগ তেখেতসকলে আছে। তেখেতসকলে মেডিকেল কোম্পানীত কাম কৰে। তেখেতসকলে আজি আহি ইয়াতে বিনামূলীয়া চুগাৰ টেষ্ট কৰিছে, বিনামূলীয়া প্ৰেছাৰ চেক কৰিছে, বিনামূলীয়া লিপিড প্ৰফাইল থাইৰইড চেক কৰিছে। আৰু আমি ফিউচাৰত আৰু তেনেকুৱা কৰিব বিচাৰিম। আৰু সেইটোৱে মোৰ মেছেজ যাব ইয়াৰ মানুহবিলাকে যে আপোনালোকে কিবা অসুবিধা থাকিলে আমাৰ কাজলগাঁৱত এছডি ক্লিনিকত আহিব পাৰে। আমি আপোনালোকৰ যিমান পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিম আৰু যিমান পাৰোঁ আমি আপোনালোকৰ যিমান আপোনালোকে গৰীব বা আপোনালোকে তেনেকুৱা পইচাৰ কাৰণে প্ৰব্লেম হৈ আছে, সেইটো আমি চাইকিনি যিমান পাৰোঁ আমি আপোনালোকক সকাহ দিয়াৰ চেষ্টা কৰিম। সেইটোৱে আমাৰ উদ্দেশ্য। স্যাৰ, এইটো উত্তৰ অঞ্চলত এটাও হস্পিটেল নাই। তাতে বহুত মানুহে বেমাৰ হ'লেও ডাইৰেক্ট মেডিকেল শ্বপত ফাৰ্মাচীত গৈ পেলাই ঔষধটো কিনি খায় আৰু তাতে এটা ডক্টৰ দেখাবৰ কাৰণে বা দেখাইলে বা এনে ফাৰ্মাচী গৈ পেলাই খালে কি সুবিধা অসুবিধাটো? নাই, এইটোতো হয়। কাৰণ আমাৰ ওচৰত এতিয়া ইয়াতে হস্পিটেল নাই, ডক্টৰ নাই, এইটোতো গভৰ্ণমেণ্টৰ কথা। এইটোতো আই এম নট দ্য প্ৰপাৰ পাৰ্চন মই সেইটো বিষয়ে আলোচনা কৰাৰ। কিন্তু মই এটা কথা ক'ব পাৰোঁ যে এজন কিবা বেমাৰী তেখেতে যদি প্ৰথম অৱস্থায় ডক্টৰক দেখায়, ছাপ'জ কাৰোবাৰ চুগাৰ ডায়েবেটিছ ধৰা পৰিছে, তেখেতে প্ৰথম অৱস্থাত যদি ডক্টৰক দেখায় তেনেহ'লে যিকোনো তেখেতে যিটো পাছত যে তেখেতৰ এইটোৰ কাৰণে বহুত বেনিফিট হ'ব। তেখেতে প্ৰপাৰ এডভাইচ পাব, প্ৰপাৰ মেডিচিন পাব। ফিউচাৰত গৈ তেখেতৰ যিটো ডায়েবেটিছৰ পৰা মানুহৰ কমপ্লিকেশ্যন হয়, চকুত কম দেখে, নাৰ্ভৰ প্ৰব্লেম হয়, কিডনীৰ প্ৰব্লেম হয়, এইবিলাক নহ'ব, হ'লেও দেৰিকৈ হ'ব। কিন্তু ইয়াতে বেচিকেলি কি হয়, ইয়াতে মানুহবিলাকে আমাৰ ওচৰত যেতিয়ালৈকে গৈ পায় তেতিয়ালৈকে অলৰেডি তেখেতসকলে কমপ্লিকেশ্যনবিলাক হৈ গৈছে। কাৰণ তেখেতসকলৰ ইয়াতে ফাৰ্মেচীত দেখায় আৰু ফাৰ্মেচী আৰু প্ৰপাৰ গাইডেন্স দিব নোৱাৰে। আল্টিমেটলি সেইটোৱে প্ৰব্লেম হৈছে। তো সেই প্ৰব্লেমটো সলিউশ্যনটোতো অবভিয়াছলি গভৰ্ণমেণ্টে কৰিব লাগিব। কিন্তু আমি আমাৰ তৰফৰ পৰা যিমান পাৰিম ইয়াৰ লোকেল ৰাইজৰ সহযোগিতাত, আপোনালোকৰ সহযোগিতাত মই চবকে আহ্বান জনাইছোঁ যে যদি কিবা অসুবিধা থাকে আমাৰ তাতে আহক। আমি সাধ্যমতে চেষ্টা কৰিম আৰু পইচা যিমানে থাকক, যেনেকুৱাই থাকক, আমি সেইটোৰ ফালে চোৱা নাই। আমি এই কাৰণেই আহিছোঁ যে সেই বস্তুটো যাতে আমি কভাৰ কৰিব পাৰোঁ, যে ইয়াৰ মানুহবিলাক যাতে এটলিষ্ট অলপ হ'লেও প্ৰপাৰ চিকিৎসা পায়। डॉक्टर बोले प्रेशर शुगर सब चेक किया तो बोले मेडिसिन सब लेने, पानी सब कम ज़्यादा पीने के लिए बोले। और ये छोटा छोटा फार्मेसी है डॉक्टर चेकअप। আচ্ছা, প্ৰথমতে মিডিয়াসকলক মোৰ নমস্কাৰ।
আজি ইয়াত এটা ডক্টৰ ভিজিট কৰিছে তেখেতে ইয়াত হাতীচাৰ ৰুৰাল এৰিয়াত আহি পেলাই যোনটো এটা ভিজিট দিল গৰীব মানুহৰ হতে সেই হতে আমি বহুত আনন্দিত যে গৰীব মানুহসকলৰ পৰা এটা সহায় পাব যে এজন ডক্টৰ আহি পেলাই আমাৰ ইয়াত যে এটা ফ্ৰী ভিজিট কৰি দিলে তেখেতক আমি ৰুণী খাটা তাৰপিছত হাতীচাৰ বাকী হৈ পেলাই তেখেতক আমি ধন্যবাদ যাচিলোঁ। সেইটো অঞ্চলত এটা হস্পিটেল নাই মানে কোনোবা বেমাৰ হ'লে মানে মেডিকেল শ্বপৰ পৰা এনে মানে ঔষধবিলাক কিনিবিলাক খাই থাকে এইটো বিষয়ে আপুনি কি ক'ব ডক্টৰ? নিশ্চয় এইটো আমাৰ এই এৰিয়াত যেনেকৈ ধৰক চামথাইবাৰীৰ পৰা হাতীচাৰলৈকে এটা তেনেকৈ নিৰ্ভৰযোগ্য হস্পিটেলটো নাই, কিন্তু আমি আশা কৰোঁ গভৰ্ণমেণ্টৰ ওচৰতে ৰাজ্য চৰকাৰৰ ওচৰতে আশা কৰোঁ যাতে তেখেতে ৰাজ্য চৰকাৰে ইয়াত এটা যিকোনো 30 বেড হওক 50 বেড হওক বা 100 বেড হওক এটা যদি হস্পিটেল যদি তৈয়াৰ কৰি দিব পাৰে তেনেহ'লে আমি নিতেও আনন্দিত হ'লো হয়। তেখেতে আজি যেনেকৈ ধৰক আজি ডক্টৰ এটা আহি পেলাই ইয়াত ভিজিট কৰিছে, ইয়াত ভিজিট কৰা তেখেতৰ লগত আমাৰ আনন্দিত আৰু বহুত ভাল পাইছোঁ আৰু কি, কিয়নো ইয়াত গৰীব মানুহ আছে, বহুত বেমাৰৰ মানুহ থাকে, সেই গতিকে তেখেতৰ ওচৰত আমাৰ এটা অনুৰোধ থাকিল যে যাতে আৰু ছেকেণ্ড টাইমত তেনেকৈ ক'ৰবাত যদি ভিজিট হয় তেখেতৰ লগত আমি আনন্দিত আছোঁ। আমার ডক্টরও নাই, হসপিটালও নাই, হ্যাঁ আর ডাঙরটা ডক্টরটা আইছে আমি ভাল পাইছো, হ্যাঁ এখানে তো হসপিটাল নাই, তার মানে কিবা ফার্মেসির দবাই খাবার আনিব লাগে, হ্যাঁ একাৰণে আমি তো ভাল পাইছো ডক্টর তাত কিবা কিবি দবাই খাব লাগে তোমার তো কব লাগে না, এইটোৱে কৈ আছো। ধন্যবাদ। আপুনি কি হৈছিল? হ্যাঁ কি হৈছিল আপুনি? আপনি মোর ঠেং বিষ হয়েছে, কমর বিষ হয়েছে, কোনবা দিন মাথা বিষ হয়েছে, দাঁতর দরজ হয়েছে, এরকমই। ডক্টৰে আপোনাক কি কৈছে? ডক্টরে কি কৈছে আৰু দবাই কিবা আনিব লাগে, হ্যাঁ টাইমের ভাত খাওয়ার পিছত খাব, আৰু কিবা দাঁত দরদ বিষ হয়েছে এইটো ভাত খাওয়ার পাছতে এটা খা, আৰু এইটো দবাই গেষ্ট্রিক দবাই, সুগার দবাই, প্রেসার দবাই খাবার লাগে এরকম কইছে। মাটা হসপিটাল না হলে কি করম, দাঁড়িয়ে তো ফার্মেসিও মাত্রা আছে নাই না, এরকম আমি হসপিটাল আছে যাতে আমার সুবিধা হব, হ্যাঁ সবক মানুষ দিলে তো সবটা ভালো হব আমারে লাগে, আর গাড়ি ভাড়া পিটাব লাগে, জাহাজ 100 টাকা আহটা 100 150 টাকা 200 টাকা যাব, গরিব মানুষ কিরকম খাবো, হ্যাঁ বিমার হলে গাড়িও নাপায় কোনবা দিন, এরকমই আমার অসুবিধা হয়েছে। যাব লাগে 2 ঘন্টা 2.5 ঘন্টা মান। এইটো ভাল পাইছে আমার, আগতে অহা নাই, আগতে অহা নাই, এই বছৰৰ মাত্র আহিছে আৰু আমিতো ভাল পাইছে ডক্টর আহা, কিবা কিবা দবাই দারু বিলাক এটা